বৰ্তমান লাডাখত আজি আমাৰ 5 নম্বৰটো দিন আৰু আজি আমি ওলাইছোঁ ক'ত যাম আমি? আজি আমি ক'ত যাম? আজি খাৰডুংলা নুব্ৰা বেছ কেম্প আৰু এয়া বস্তু বাইকত বান্ধি লৈছে আৰু পেকিং চলি আছে বাৰু আমি গৈ লওঁ ন ভগৱানৰ নাম লৈ আমি ইয়াত যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু ইয়াত এটা কথা হ'ল যে ৰাইড কৰিলে পাৰ পাৰ্চন পাৰ্মিটৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও মেইন ৰোডৰ আৰম্ভণিতে চিভিল অথৰিটিয়ে পাৰ্মিট বিচাৰে। কিন্তু আমাৰ প্ৰয়োজন হোৱা নাছিল কাৰণ মানুহজনৰ ID কাৰ্ডখনে যথেষ্ট আছিল। মোৰো সেইবাবে পাৰ্মিট উলিওৱাৰ প্ৰয়োজন নাছিল। আৰু এতিয়া আমি আহি পালোঁ চাউথ পলো আৰু ইয়াত পাৰ্মিট দেখাব লাগে লগতে এন্ট্ৰিও কৰিব লাগে। এয়া দেখিছেনে মানুহজনে এন্ট্ৰি কৰিবলৈ গৈছে। মই পিছে ইয়াতে ৰৈ অলপমান ভিউটোকে এনজয় কৰিলোঁ। আৰু অলপ ভিউ দেখাই দিছোঁ আপোনালোকক আৰু এইখন আমাৰ আজি বাইকখন আৰু মই আৰু গৈ লওঁ ওপৰত বহুত ঠাণ্ডা হয় ইয়াৰ বৰফ দেখিছে কিমান ধুনীয়া আঁতৰৰ পৰা দেখিবলৈ ধুনীয়া ওচৰত গৈ পাই লওঁ কিমান ভাল লাগিব আৰু গ্ৰুপ ৰাইডৰ কাৰণে বাইক এজেঞ্চিয়ে কৈছিল যদিও আমি গ্ৰুপত ৰাইড কৰা নাছিলোঁ। কাৰণ গ্ৰুপ ৰাইডত সুবিধা আৰু অসুবিধা দুয়োটাই আছিল। সুবিধা এইটোৱে আছিল যে ক'ৰবাত প্ৰব্লেম হ'লে হেল্প পোৱা যায়। কিন্তু আমি ছিংগুল ৰাইডত যোৱাটোৱেই চুজ কৰিছিলোঁ। কাৰণ আমি মিলিটেৰী এৰিয়া কিছুমান চোৱা চিতা কৰিম বুলি ধাৰণা কৰিছিলোঁ। লগতে শ্বৰ্টকাট দি আহিছিলোঁ। গ্ৰুপত যোৱাহেঁতেন কিন্তু এইখিনি সম্ভৱ নহ'লহেঁতেন। যিমানেই বৰফ পাই গৈ আছোঁ সিমানেই ঠাণ্ডাও বেছি হৈ গৈ আছে। সেইবাবে আমি আকৌ এটা জেকেট পিন্ধি ল'লোঁ। অলপ সময় ইয়াতে ৰৈ ফটো আৰু ভিডিঅ' উঠালোঁ। ইয়াৰ পিছত আমি আকৌ আমাৰ ৰাইড ষ্টাৰ্ট কৰিলোঁ। লেহৰ পৰা যাত্ৰা আৰম্ভ কৰি 40 কিলোমিটাৰ দূৰত্বত আমি আহি পালোহি এইবাৰ খাৰডুংলা টপ। আগতে ইয়াক ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল ৰোড হিচাপে জনা গৈছিল। কিন্তু বৰ্তমান ই ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট মটৰেবল ৰোড হিচাপেহে জনা যায়। ইয়াৰ উচ্চতা 17,582 ফুট। পিছে বৰ্তমান ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল ৰোড হ'ল উমলিংলা। ইয়াৰ উচ্চতা 19,024 ফুট। এয়া দেখিছেনে অসমীয়াৰ স্বাভিমান গামোচা এখন লৈ মই ফটো আৰু ভিডিঅ' তুলিলোঁ। ইয়াতে পিছে মানুহজনৰ লগৰ এজনো কৰ্মৰত আছিল। তেওঁ পিছে আমাৰ অসমৰে আছিল দেই। তেওঁৰ লগতো এয়া ফটো কেইখনমান তুলি ল'লোঁ। যিহেতু ইয়াত অক্সিজেনৰ পৰিমাণ কম সেইকাৰণে মূৰৰ বিষ বা মূৰৰ কামৰণি হ'ব পাৰে। লগতে উশাহ চুটিও হ'ব পাৰে। ইয়াৰ বাবে আপোনালোকে অক্সিজেন গেছো কেৰি কৰি নিব পাৰে। লাগিলে য'তেই নাথাকোঁ বিহু আমাৰ মেইন। সেইকাৰণে এয়া দেখিছেনে ময়ো বাটতে ৰৈ একদম বিহু নাচি ল'লোঁ। এইবাৰ কৈ এয়া দেখিছে নাই মানুহজনে পুৰা মোক ভিডিঅ' আৰু ফটো তোলাত ব্যস্ত। এইবাৰ আমি আহি পালোহি নৰ্থ পলো।
আৰু এয়া হ'ল আৰ্মি কেম্প। ইয়াতে মানুহজনো আছিল। তেওঁ মোক সকলোখিনি এয়া দেখাই আছে। আমিও অলপমান সময় ইয়াতে ৰেষ্ট লৈ কফি আৰু মেগী খালোঁ। মিউজিক লাগি থকাৰ কাৰণে কপিৰাইট লাগিব বুলি মই ভইচ অভাৰকে কৰি দিছোঁ। এতিয়া আমি আহি পালোহি খালচৰ। ইয়াতে এখন ৰেষ্টুৰেণ্টত আমি ভাত খালোঁ। লগতে মই মোৰ মোবাইলটো অলপ তাতে চাৰ্জত দিলোঁ। লেহৰ পৰা 160 কিলোমিটাৰ দূৰত্বত আমি এইবাৰ আহি পালোহি নুব্ৰা ভেলী। নুব্ৰা ভেলী আহি পোৱালৈ সন্ধিয়া লাগিল। এই নুব্ৰা ভেলীৰ ভিডিঅ' আপোনালোকে নেক্সট ব্লগত দেখিবলৈ পাব। শ্ৰীমতী আনিব গৈছে খোৱা বস্তু কিবা কিবি আনি পালে তেওঁ কি কি আনিলে ভগৱানে জানিব, তেওঁহে জানিব। ইয়াৰ ৰাতিলৈকে ৰক্ষা নাই। তেওঁক সোনকালে ওলাব ক'লোঁ, নুশুনিলে কথাটো। লেৰ পৰা 1:30 বজাত মাৰ্চ হৈছোঁ আমি। খাৰডুংলা ক্ৰছ কৰি আহি ইয়াত পাইছোঁ। আধা গোষ্ঠী বাঢ়ি হৈ গৈছে। তেওঁ পাছফালে বহিয়ে টিকা বিষ হৈ গৈছে বোলে। মোৰ কি গতি হ'ব পাৰে সেইটো ভাবক। কিন্তু বাইকখনে বহুত চাহ দিলে। মই 10 বাৰ চেলুট কৰিছোঁ ভগৱানক। বাৰু আজিলৈ আহিছোঁ দিয়ক।